নমস্কাৰ বাস্তুৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি মেইনলি চাম যে কোনটো ডাইৰেকশ্যনত কি থাকিব লাগে সো চাওক ইয়াতে টোটাল বাস্তু হিচাপত 16টা ডাইৰেকশ্যন থাকে আৰু গোটেই 16টা ডাইৰেকশ্যন কোৱাটো বহুত টাইম কনজিউমিং হৈ যায় সো মই যিমান পাৰোঁ বেষ্ট ডাইৰেকশ্যন যিমানবোৰ হয় বা কোনটো ডাইৰেকশ্যন একদম ভাল নহয় সেয়া কভাৰ কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে হ'ব বেডৰুম যদি নৰ্থৰ পিনে থাকে কেৰিয়াৰৰ কাৰণে ভাল আপুনি কেৰিয়াৰটো যদি প্ৰবলেম হৈ আছে বা কেৰিয়াৰটো আপোনাৰ গ্ৰোথ হোৱা নাই তেতিয়াহ'লে আপুনি বেডৰুমটো আপুনি নৰ্থৰ পিনে শিফট কৰিব পাৰে যদি আপুনি ফিল্ম ইণ্ডাষ্ট্ৰি বা পলিটিক্সৰ লগত ৰিলেটেড হৈ আছে বা সোসাইটি এনেকুৱা কাম কৰিব বিচাৰিছে য'ত মানে সোসাইটিৰ লগত বেছি ইনভলভ হ'ব লাগে যেনেকুৱা NGO ৰিলেটেড তো তেতিয়া আপোনাৰ বেডৰুমটো আপোনালোকে ইষ্টৰ পিনে শিফট কৰি ল'ব পাৰে সাউথৰ পিনে হয় যাৰ বহুত লাইফটো বহুত হেক্টিক হৈ থাকে লাইফটো অলপ পিসফুল বিচাৰে ঘৰত অহাৰ পিছত ৰিলেক্স হ'ব বিচাৰে কাম হ'ব বিচাৰে কুল হ'ব বিচাৰে সো তেওঁলোকে নিজৰ বেডৰুমটো সাউথৰ পিনে শিফট কৰি ল'ব পাৰে যদি ওভাৰঅল গেইন ল'ব বিচাৰে লাইফত যেনেকুৱা ইয়াতে কেৰিয়াৰ নৰ্থত আপোনাৰ কেৰিয়াৰ হিচাপত বা ইষ্টটো হ'ল আপোনাৰ চেলিব্ৰিটিজ পলিটিচিয়ানছৰ কাৰণে বা সাউথটো হ'ল আপোনাৰ ৰিলেক্সেশ্যনৰ কাৰণে ঠিক তেনেকৈ যিকোনো বেলেগ কেৰিয়াৰ ৰিলেটেড হওক বা যদি ওভাৰঅল আপোনালোকে নিজৰ গেইন ল'ব বিচাৰিছে তেতিয়াহ'লে ৱেষ্টৰ পিনে আপোনালোকে আপোনাৰ বেডৰুমটো শিফট কৰিব পাৰে নেক্সট আহোঁ ড্ৰয়িং ৰুমটো যদি নৰ্থৰ পিনে হয় তেতিয়া আইডিয়েল জোন বুলি মানা হয় কাৰণ তাতে অপৰচুনিটিজ বহুত ক্ৰিয়েট হয় নৰ্থ ডাইৰেকশ্যনটো মেইনলি অপৰচুনিটিজৰ ডাইৰেকশ্যন হয় আৰু তাতে মেইনলি ডিছকাশ্যন যিবোৰ হ'ব চব অপৰচুনিটিজ ৰিলেটেডহে ডিছকাশ্যন হ'ব যদি ইষ্টৰ পিনে হয় তেতিয়াহ'লে ইয়াতে ড্ৰয়িং ৰুমটোত মানুহবোৰে বেছি মিটিংবোৰত বাহিৰা ছ'চাইটিৰ ওপৰত ডিছকাশ্যন কৰিব আৰু বাহিৰা ছ'চাইটিবোৰক আণ্ডাৰষ্টেণ্ড কৰিব বেছি ভালকৈ বুজি পাব যদি সাউথৰ পিনে হয় সাউথৰ পিনে ড্ৰয়িং ৰুম হ'লে বহুত ৰিলেক্স ফিল কৰিব এনেও মই আগৰ ভিডিঅ'ত কৈছিলোঁ যদি আপুনি বাহিৰৰ পৰা আহিছে কামৰ পৰা আহিছে যদি সাউথত অলপ টাইম ৰেষ্ট লয় আপুনি বহুত ৰিলেক্স ফিল কৰিব সো ইয়াতে যিবোৰ মিটিং হ'ব ড্ৰয়িং ৰুমত বা ডিছকাশ্যন যিবোৰ হ'ব বহুত ৰিলেক্স মুডত হ'ব বহুত কাম হ'ব যদি ৱেষ্টৰ পিনে কৰে তেতিয়াহ'লে বেছি ৰিলেক্স হ'ব বেছি কাম হ'ব যদি মানে তাৰ পৰা কিবা ফ্ৰুটফুল ৰিজাল্ট বিচাৰিছে যে তাতে অলপ ৰিজাল্ট অলপ ওলাওক বা যিমানবোৰ ডিছকাশ্যন হওক অলপ ক্ৰিয়েটিভিটি হওক বা কিবা এটা ৰিজাল্ট ওলাওক তাৰ পৰা তেতিয়াহ'লে মেইনলি নৰ্থৰ পিনে নাইবা ইষ্টৰ পিনে ৰাখিব সাউথ আৰু ৱেষ্টত ৰাখিলে ৰিলেক্স মোডতহে হ'ব তাৰপিছত যদি ডাইনিং ৰুম যদি নৰ্থৰ পিনে থাকে নৰ্থত ৰাখিলে কি হ'ব ডাইজেশ্যনটো বহুত প'ৰ হ'ব কাৰণ মানুহজনে মেইনলি কেৰিয়াৰৰ কথাই খালি ভাবি থাকিব যেতিয়া খোৱাৰ টাইম হ'ব বা খোৱাৰ টাইমত খালি নিজৰ কেৰিয়াৰৰ কথাহে ভাবি থাকিব চ' নৰ্থৰ পিনে ডাইনিং ৰুম থাকিব নালাগে নৰ্মেলি এনেও যদি কোনোবা বহুত বেছি চিন্তা কৰে বা বহুত বেছি খঙত থাকে বা ইম'চনেল হৈ থাকে খোৱা বস্তুবোৰ হজম নহয় ভালকৈ ডাইজেশ্যন নহয় চ' ঠিক তেনেকৈ নৰ্থৰ পিনে যিহেতু কেৰিয়াৰ ৰিলেটেড হয় চ' মানুহজনে বহুত কেৰিয়াৰৰ কথা ভাবি থাকিব তেতিয়া ডাইজেশ্যন প্ৰপাৰ নহ'ব যদি ইষ্টৰ পিনে হয় তেতিয়াহ'লে মানুহবোৰক বেছি ইনভাইট কৰিব ডাইনিঙত মানে খোৱাৰ কাৰণে কাৰণ ছ'চিয়েলাইজ লাইফ এটা ভাল পায় ইষ্টৰ পিনে এনেও ছ'চাইটিৰ ডাইৰেকশ্যন হয় ছ'চিয়েলাইজৰ ডাইৰেকশ্যন চ' কি কৰিব তেতিয়া ফ্ৰেণ্ডছবোৰ ইনভাইট কৰিব একেলগে খাব বিচাৰিব যদি সাউথৰ পিনে হয় সাউথত যদি খোৱা কৰে তেতিয়াহ'লে এডভাইজেবল হয় কাৰণ ঘৰতে খাব বিচাৰিব আৰু পিচ অফ মাইণ্ড কাৰণ ডাইৰেকশ্যনটো হ'ল ৰিলেক্সেশ্যনৰ ডাইৰেকশ্যন চ' মাইণ্ডটো বহুত পিচ হৈ থাকিব খোৱাৰ টাইমত চবে বহুত এনজয় কৰিব খোৱাটো যদি ৱেষ্টৰ পিনে থাকে তেতিয়াহ'লে নেট গেইন হ'ব তাতে যিমানবোৰ নিউট্ৰিশ্যনছ থাকে গোটেইবোৰ এবজৰ্ব হ'ব আৰু হেল্থটো বহুত ভালে থাকিব চ' ইয়াতে নৰ্থ ডাইৰেকশ্যনটো এভইড কৰি ইষ্ট সাউথ বা ৱেষ্টৰ পিনে আপোনালোকে নিজৰ ডাইনিংটো বনাব পাৰে টয়লেট যদি নৰ্থৰ পিনে বনায় বহুত বেয়া কণ্ডিশ্যন হয় একচুৱেলি নৰ্থ বা নৰ্থ ইষ্টৰ পিনে টয়লেট হ'বই নালাগে কাৰণ কেৰিয়াৰ ৰিলেটেড ইছ্যুজ হয় তাতে ৰেমেডি কৰাটো বহুত ডিফিকাল্ট হৈ পৰে বেলেগ ডাইৰেকশ্যনত টয়লেট হ'লে ৰেমেডি কৰিব পাৰি কিন্তু নৰ্থ বা নৰ্থ ইষ্টত মেইনলি টয়লেটবোৰ ভাঙিব লগাই হয় বাকী বেলেগ ডাইৰেকশ্যনত হ'লে ভাঙিব নালাগে তাতে বেলেগ ৰেমেডি ওলায় আৰু টয়লেটটো যদি নৰ্থৰ পিনে হয় তেতিয়াহ'লে অপৰচুনিটিজ নাপায় লাইফত পইচা নাহে লাইফত গ্ৰ' নহয় বেছি যদি ইষ্টৰ পিনে হয় তেতিয়াহ'লে কি হ'ব যিহেতু ছ'চাইটিৰ ডাইৰেকশ্যন ছ'চিয়েলাইজেশ্যনৰ ডাইৰেকশ্যন হয় তাতে কি হ'ব স্মল ছ'চিয়েল চাৰ্কেল হ'ব ছ'চাইটিৰ লগত বেছি ইনভলভ নহ'ব বা ছ'চাইটিৰ মানুহবোৰে বেছি ইনভলভ নহ'ব বহুত
যিটো ইন্ট্ৰোভাৰ্ট বুলি কয় তেনেকুৱা মানুহবোৰ ইন্ট্ৰোভাৰ্ট হ'ব সোসাইটিৰ লগত একদমে কানেকশন নহব পলিটিশিয়ান সেলিব্ৰিটিজৰ যদি কাৰোবাৰ টয়লেট থাকে ইষ্টৰ পিনে তেওঁলোকৰ লাইফটো হেতু কেৰিয়াৰত সাকসেস নহয় যদি সাউথৰ পিনে থাকে তেতিয়াহলে মানুহজন বহুত ডেসপাৰেট হৈ থাকিব যে নেম ফেমে লাগিব আৰু গুড মানে এফেক্টটো গুডে থাকিব গুডউইল আৰু ব্র্যান্ড ভ্যালুটোক এফেক্ট কৰিব সো সাউথৰ পিনেও এভয়েড কৰিব লাগে যদি ওয়েস্টৰ পিনে থাকে তেতিয়াহলে ডিস্টার্ব হ'ব প্ৰফিটবোৰ বহুত ডিস্টার্ব হ'ব লিমিটেড ৰিজাল্টস থাকিব আৰু যিমানবোৰ এফৰ্ট নকৰে কিয় সিনসিয়াৰ এফৰ্ট যিমানে নকৰে কিয় ৰিজাল্টসবোৰ সিমান এটা ভাল ৰিজাল্ট নাপায় সো ইয়াতে মই কৈ দিছো যদি টয়লেট আপোনালোকে বনাই মেইনলি টয়লেটটো সদায় নৰ্থ ওয়েস্ট ডাইৰেকশনত হ'ব লাগে তাৰ পিছত কিচেনটো নৰ্থৰ পিনে হ'ব নালাগে কাৰণ নৰ্থটো হ'ল পানীৰ ডাইৰেকশন ওয়াটাৰ এলিমেন্ট সো তাতে যদি অগ্নি আহি পৰে কিচেনটো যেহেতু অগ্নি ৰিলেটেড হয় তাতে যদি নৰ্থৰ পিনে যদি কিচেন আহে তেতিয়া হলে কেৰিয়াৰক বহুত হেম্পাৰ কৰিব গ্ৰোথ ৰখি যাব আৰু ইয়াতে যিবোৰ খোৱা বস্তু বনোৱা হ'ব ইমান এটা টেষ্ট নহব ইষ্টৰ পিনে যদি কিচেন হয় বহুত এভাৰেজ ৰিজাল্ট হ'ব সো ইষ্টৰ পিনেও পাৰিলে এভয়েড কৰিব লাগে সাউথৰ পিনে যদি কিচেন প্লেস কৰে তেতিয়া হলে নেম আৰু ফেম আহে আৰু মেম্বাৰ্স যিমানবোৰ থাকে মেম্বাৰ্সবোৰ বহুত ৰিলেক্স আৰু কমফৰ্টেবল ফিল কৰে কাৰণ সাউথৰ ডাইৰেকশনটো অলপ হলেও অগ্নি ডাইৰেকশনতে পৰে কিন্তু বেছি ভাল হ'ল সাউথ ইষ্ট ডাইৰেকশনত কিচেন ৰাখিব পাৰে যদি ওয়েস্টৰ পিনে হয় তেতিয়াও আইডিয়াল লোকেশনে মানা যায় কাৰণ লাইফত গেইন আহে আৰু ঠিক তেনেকে ইয়াতে বাৰু হেডিং টু কিচেন প্লেসমেন্ট থাকি গল বাট একচুয়ালি লঞ্চ ৰুমৰ প্লেসমেন্ট ষ্ট'ৰ ৰুম কোড হ'ব লাগে প্ৰেয়াৰ ৰুম কোড হ'ব লাগে ষ্টেয়াৰবোৰ কেনেকুৱা হ'ব লাগে ক্লকৱাইজ হ'ব লাগে নে এন্টি ক্লকৱাইজ হয় টিভিৰ প্লেসমেন্ট আপুনি কোড ৰাখিব লাগে ল্যাপটপ কম্পিউটাৰ কোড ৰাখিব লাগে ওয়াশিং মেচিন কোড ৰাখিব লাগে ডাস্টবিন কোড হ'ব লাগে ইনভাৰ্টাৰ কোড হ'ব লাগে হিটাৰ প্লেসমেন্ট কোড হয় নিজৰ সেফ বা চেকবুক পাসবুক এয়া কোড ৰাখিব ষ্টাডি টেবল কোড হ'ব একুৰিয়াম কোড হ'ব সো ইয়াৰ বহুত এনেকুৱা একচুয়ালি ডাইৰেকশনৰ লগত কথা আছে ইয়াতে মই অকল 4টা ডাইৰেকশনৰ কথাই কৈছিলো টোটাল 16টা ডাইৰেকশন থাকে 16টা ডাইৰেকশনৰ সবৰে নিজা নিজা এটা ভ্যালু থাকে আৰু ইমানবোৰ বস্তু এটা ভিডিওত কভাৰ কৰা পসিবল নহয় সো আপোনালোকৰ যদি কিবা ডাউট আছে কিবা কোৱেশ্চন থাকে ভিডিওটোৰ তলত জনাব পাৰে কোৱেশ্চনবোৰ পুট কৰিব পাৰে মই চেষ্টা কৰিম যে নেক্সট ভিডিওত কভাৰ কৰিম আৰু লগতে যদি আপুনি নিজৰ বাস্তু কনসালটেন্ট নিজে হ'ব বিচাৰে তো মোৰ অনলাইন ক্লাसेस স্টাৰ্ট হৈ গৈছে 5 ডেজৰ ক্লাস হয় ৰাতি আপোনাৰ 9টা বজাৰ পৰা 10টা বজালৈকে হয় যাতে সবে কমফৰ্টেবলি ক্লাসবোৰ কৰিব পাৰে সবে যদি কোনোবা যদি অফিচৰ পৰা আহি পায় আৰামছে ৰিলেক্স হৈ পিনে 9 to 10 কৰিব পাৰে বা কোনোবা যদি হাউসৱাইফ আছে তেওঁলোকো ঘৰৰ কামবোৰ কৰি 9 to 10 ক্লাসটো কৰিব পাৰে হয়তো এক্সটেন্ড হৈ যাব পাৰে যদি ৰিকোয়াৰমেন্ট থাকে কাৰোবাৰ যদি বেছি ডাউটস থাকে তেতিয়া হয়তো 5 দিনৰ বেছিও হৈ যাব পাৰে নাইবা 10টা বজাৰ বেছিও হৈ যাব পাৰে এক্সটেন্ড হৈ যাব পাৰে নরমাল ফিজ হয় 3000 নরমালি 3000 ৰাখা হৈছে কিন্তু যেহেতু মই স্টাৰ্ট কৰিছো first classes first batches start কৰিছো সো হেয়া অফাৰ চলি আছে 2000 rupees 2000 rupees ৰ ভিতৰতে আপোনালোকে বাস্তু কনসালটেন্ট এজন হৈ যাব পাৰে নিজৰ হবিৰ কাৰণেও শিকিব পাৰে বা নিজৰ ঘৰৰ বাস্তু ঠিক কৰিব কাৰণেও শিকিব পাৰে বা যদি প্ৰফেশন হিচাপতো আপুনি এজন বাস্তু কনসালটেন্ট হ'ব বিচাৰিছে তেতিয়াও আপুনি শিকিব পাৰে নাইবা যদি এটা পাৰ্ট টাইম ইনকামৰ হিচাপতো যদি আপুনি বাস্তু কৰিব বিচাৰিছে তেতিয়াও হ'ব পাৰে সো যি কোনো ৰিজনত আপোনালোকে যদি শিকিব বিচাৰিছে শিকিব পাৰে অসমীয়া ভাষাত শিকোৱা হ'ব লাইভ ক্লাसेस হ'ব টোটাল 5 দিন কোনো ৰেকৰ্ডিং ভিডিও দিয়া নহয় একদম কমপ্লিটলি লাইভ ক্লাস হ'ব যি কোনো ডাউট থাকে কোৱেশ্চনছ থাকে আপোনালোকে সুধি ল'ব পাৰিব লগতে চেনেলটো যদি এতিয়ালৈ আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আৰু ডেসক্ৰিপচনত মোৰ এটা WhatsApp গ্ৰুপৰ লিংক দিয়া আছে লগতে মোৰ Facebook পেজ Instagram পেজৰ লিংকছবোৰ দিয়া আছে তাতে ফলো কৰিব আৰু যেটো মোৰ WhatsApp গ্ৰুপ আছে তাতে মই অকল বাস্তু বুলি নহয় বাস্তু ৰেকি নিউমাৰলজি বা এষ্ট্ৰলজি ইয়াৰে ৰিলেটেড গুটেইবোৰ ইনফৰমেশন দি থাকো সো আপোনালোকে গ্ৰুপটো জয়েন কৰি ল'ব পাৰে ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ